আপুনি কি ক'ব নাখায়ে মানুহজনে হে এটা কওকচোন কওক ঘৰৰ মানুহটো চাব কোনো জীৱনে খাব ভাল লগা নাই নে ভাল লাগিছে ভাল লাগিছে খাওঁতো অলপ অলপ যিখিনি খাব পাৰোঁ আচ্ছা সেইখিনি আচ্ছা চাচি খাওয়া দাওয়া কেমন হয়েছে ভাল লাগিছে হ্যাঁ সত্যি কোন সত্যি কোন সত্য ভালো হয়েছে না আচ্ছা বর্মা কেন হয়েছে কওকচোন হ্যাঁ কি খুব ভালো হয়েছে আমার কাছে খুব ভালো হয়েছে হ্যাঁ নমাজও ভালো হয়েছে সব কিছু ভালো নমাজ ওই দিন যে নমাজ পড়লাম আচ্ছা 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 ঠিক আছে বর্মা কেন হয়েছে কওকচোন খানা হ্যাঁ ভালো হয়েছে না সেটা হোক আচ্ছা আলহামদুলিল্লাহ দোয়া করিব আচ্ছা দাদা খানা কেনে হয়েছে কওকচোন বঢ়িয়া হ্যাঁ বঢ়িয়া খানা বঢ়িয়া আচ্ছা টেপ কৰি আছে নেকি হয় খানা একদম স্পেচিয়েল খানা ভাল পাইছোঁ দিয়ক, ইণ্ডিয়া আলহামদুলিল্লাহ। খানাতকৈ আৰবিয়ান খানাটো বহুত ভাল মানে আমাৰ ইণ্ডিয়াৰে বাৰু হ'লেও মানে কিছু আমি নোখোৱা বস্তু অলপমান এড কৰা গৈছে বাৰু পাইছোঁ সেইটো মানে খানাটো মই ভাল পাইছোঁ দিয়ক, আলহামদুলিল্লাহ কোনো হেৰি নাই আচ্ছা চাওক হয় এইটো বস্তু খানাটো নাচ সুবিধা কৰিলে অঁ সাজি যাব লাগিব সঁচা কাম কৈছোঁ আচ্ছা বেহেতিন খানা বুলি ক'ব লাগিব আৰু আচ্ছা আচ্ছা আলহামদুলিল্লাহ খুচি নে ঠিকে আছে বিচৰা মতে হৈছে তাৰ যোগে কৰিবই নোৱাৰোঁ বিচৰা মতে হৈছে আল্লাহ ৰহম আল্লাহ ৰহমত সেইটো হৈছে যদি এইটো নহয় বুলি ক'ব এইটো নাচতে বান্দা বুলি ক'ব নালাগে আচ্ছা এই বান্দাৰ কোনো হেৰি নাই চবত নাই আচ্ছা বঢ়িয়া খানা কৈছে চব ধুনীয়াকৈ ৰাখিছে খানাকেইটা চব জমা কৰি দিম তেওঁ পাপাই ধুনীয়া কাম একদম তেওঁ কি ধুনীয়া পৰিপাটি তেওঁ কামবিলাক লাইছা অমিতাভ আল্লাহৰ নিয়মতৰ ওপৰত এটা হাদিছত এটা আছে ন নিয়মতৰ ওপৰত চুক্তি আদায় কৰে আৰু নিয়মত বঢ়াই দিয়ে আৰু নিয়মতৰ ওপৰত চুক্তি আদায় নকৰিব তোমাৰ নিয়ম হ'ব কোনো বুজি পাইছোঁ না বোলে যিখিনি নিয়মত পাইছোঁ সেইখিনিৰ ওপৰত চুক্তি আদায় নকৰোঁ কাহিনী যাব আৰু খুৰে কৈছে নহয় হয় অলপ মানুহটো চাবি বুলি হয় হয় কি ব্যৱস্থা চাইছে আমাৰ আচ্ছা মোৰ সময় আলহামদুলিল্লাহ বহুত খবৰ খাতি লৈছে মোৰ লগত তাইকে কথা পাতে আৰু চবকে এটা কিবা হেৰি অসুবিধা আছে সুধি থাকে একো নকম তাই ঠিক আছে বঢ়িয়া খাই লওক ৰফিকুল ভাইজান ক'ত গ'ল আপুনি আচ্ছা আপুনি কওকচোন এই কি হৈছে কওকচোন খানা পিনা বা আমাৰ কেনেকুৱা পাইছে খানা পিনা অভাৰঅল ভাল বুলি ক'ব লাগিব মানে ভালতকৈ ভাল 2 নম্বৰ কথা হয়তো আমাৰ এইটো অভ্যস্ত নহয় কাৰণে টেষ্টটো ৰিয়েল টেষ্ট কোনটো আমি বুজি পোৱা নাই আচ্ছা হয় হয় কাৰণ আমি ধৰক ইমানখিনি খোৱা নপৰে ধৰক হয় বেলেগ বেলেগ টাইমত আমি বেলেগ বেলেগ আইটেম দেখিবলৈ পাইছোঁ হয় আজি আকৌ নতুনকৈ পাইছোঁ কিমা হয় বহুতে হয়তো আমি নামেই নাজানো কিমা কি হয় বস্তু হয় আৰু পোহা পোহা বুলি এটা পাইছোঁ আৰু এটা পালোঁ পোহা হয় পোহাটো বাৰু আমি ভাতৰ নিচিনাহে খাই আছোঁ সেইটো কি বস্তু এতিয়া গম আজি এটা শুনা পালোঁ এনে অভাৰঅল মানিব লাগিব পাকিস্তানী ৰান্ধনীজনী 1 নম্বৰ কথা 2 নম্বৰ কথা আপোনাৰ মেনেজমেণ্টটোক মই ফ'ল' কৰিছোঁ দোৱা কৰিব ইনশাল্লাহ যাতে আৰু বেহতৰ কৰিব পাৰোঁ হয়